তুমি যেন পপীয়া তৰা আকাশৰ নানা নানা। জুবিন দাই এইদৰে গীতত গোৱাৰ দৰে ময়ো আপোনালোকৰ ওচৰলৈ আহোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। পিছে মাজে মাজেহে দেখা দিওঁ। ভাবোঁ বোলো ডেইলি মিনি ব্লগ বনাম, আপোনালোকৰ মাজলৈ আগবঢ়াম, কিন্তু মোৰ দ্বাৰা এইবিলাক নহৈছেগৈ দেখোন। বাৰু যি কি নহওক, এইফালে যে জলফাইকেইটা দেখিছে, আজি এয়া মই জলফাইকেইটা হৈছে আচাৰ কাৰণে ঠিক কৰিছোঁ। কাৰণ আজি বহুদিন হ'ল মায়ে আনি থোৱা, আৰু এইকেইটা আনি থোৱাৰ দিনাখনৰ পৰাই মোৰ মানে বকনি শুনোতে আৰু জলফাইতকৈ মোৰ কাণখনে পকিছেগৈ। ভাবিলোঁ বোলো আজি সেইখিনি কামৰ পৰা অকণমান পৰিত্ৰাণ পাওঁ, আৰু সেইখিনি মই ধুনীয়াকৈ বইল কৰি ৰাখি তাতে নিমখ অলপ দি এইফালে শুকাবলৈ বুলি দিছোঁ। আজি যিহেতু ভৰাবলৈ নহ'ব, কাৰণ একেদিনাই ভৰাব নোৱাৰি। আৰু এতিয়া যাম মই দোকানলৈ, কাৰণ এইফালে আমাৰ মানুহ আহিছে। লেপ তুলি চিলাব নেকি, গতিকে আপোনালোকে বুজি পালেই নহয় কি কথা কৈছোঁ। আৰু সেয়া মই এতিয়া দোকানলৈ বুলি ওলাইছোঁ, আৰু দোকান আহি পাইছোঁ, দেখিছোঁ কোনো মনুষ্যই নাই। মই বোলো উঠাই দিওঁ নেকি, আৰু সেইখিনি ভাবি নহ'লেই ভালকৈ। এইফালে আকৌ দোকান পালেহিয়ে নহয়। বাৰু যি কি নহওক, এইফালে মই বস্তুখিনি ল'লোঁ, আৰু বস্তুখিনি লৈ এতিয়া ধুনীয়াকৈ মোৰ বসন্তীৰ ডবাত ভৰাই লৈছোঁ। আৰু এইফালে মোৰ বসন্তীৰ কাপোৰযোৰ দেখি আপোনালোকে একো নাহাঁহিব দেই। এইযোৰ হৈছে আমাৰ একেবাৰে যৌতুকত অনা, সেইকাৰণে তেনেকুৱা অকণমান সৰু গৈছেগৈ আৰু দিয়কচোন। আৰু এইফালে আমাৰ ধুনীয়া আপোন ঠাইডোখৰ, আৰু এয়া হৈছে নৰা যে চাফা কৰি থকা হৈছে। ইয়াত হ'ব অহা জানুৱাৰী 18 তাৰিখে ক্ৰিকেট খেল। গতিকে আপোনালোকৰ যদি কোনোবা টীম আছে, কোনোবা ঠাইৰ পৰা আহিব পাৰে আমাৰ ঠাইলৈ। আৰু এয়া মই দোকানৰ পৰা আহিলোঁ, এতিয়া ধুনীয়াকৈ এওঁলোকক চাহ তাহ খুৱাম। আৰু এইখিনি, আৰু সৰুতে যে যেতিয়া আহে নহয় এনেদৰে লেপ তুলি বনাবলৈ বুলি, সেইখিনিত বহি থাকোঁতে মূৰৰ ওপৰত গোটেই বগা হয় কপাহে, কিন্তু হ'লেও আঁতৰি অহাত নাই। গতিকে এতিয়াও সেই চখটো যোৱাই নাই। আৰু তেওঁলোকক চাহ পানী খুৱাই বোৱাই লোৱাৰ পিছতে মই সেইখিনি কৰিলোঁ। আৰু কালি যে মই কৈছিলোঁ এটুকুৰা বোলে একো পৰি থাকিবলৈ নিদিয়ে, সেয়াই আৰু প্ৰমাণ দি দিলোঁ আপোনালোকক। বাৰু আজিলৈ ভিডিঅ' ইমানেই আছিল, এতিয়া আহিছোঁ, বাই বাই।